Hello guys. Hello friends, good morning. বা আৰু মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। সেইদিনাখনৰ কথা মই বিহু বুলি ঘৰলৈ আহিলোঁ আৰু তাই মোক লৈ ইমান যে হেঁপাহ। সেই বুলি কিন্তু এইটো নহয় যে তাই মই কাজিয়া নকৰোঁ। দেখিলেই নহয় ভ্লগিং ষ্টাৰ্ট কৰিম বুলি কৈ পেলাই কিখন যে কৰি আছে। এইফালে মায়ে চাহ লৈ আহিলে আৰু তাই চাহ খোৱাত ব্যস্ত। মাও চাহ খাইছে। মই ইমান দিনৰ মূৰত ঘৰলৈ আহিছোঁ। সদায় মোক ফোনত কৈ থাকে যে আজি পকৰি খাইছোঁ। মই ক'লোঁ যেতিয়া আজি ঘৰলৈ আহিছোঁ ময়ো পকৰি খাম। ঘৰৰ আগফালে হেনো বিলাহী গছ এজোপা হৈছে। তাই তাত সদায় পানী দিয়ে। ইমান যে ডাঙৰ হৈছে নহয় বিলাহী গছজোপা। বিলাহী ক'ত লাগিছে, কেইটা পকিছে, তাই মোক তাৰে হিচাপ দি আছে। এইফালে আকৌ আমাৰ ঘৰত স্কচো লাগিছে নহয়। চাব নেকি? এইয়া চাওক স্কচ। মই কিন্তু খাই বহুত বেয়া পাওঁ। যদিও চুম ডাঙৰ হৈছে, এইবোৰৰ প্ৰতি কিন্তু তাই মোহ একেবাৰে কমা নাই। ঘৰত কেইটা ছাগলী জন্ম হৈছে, কেইটা জাতিলাও লাগিছে, কিমান নেমু লাগিছে, গোটেই পৃথিৱীখনৰ লিষ্টখন কিন্তু তাই মোক ফোনত দি থাকে দেই সদায়। এয়া মোক বাৰী দেখাবলৈ আহিছে। এয়া হৈছে আমাৰ ঘৰৰ নেমু। চুমৰ বাৰীৰ কাহিনী শুনি মোৰ একদম ভাগৰ লাগি গ'ল কিন্তু দেই। আজি মায়ে বহুতখিনি কাপোৰ ধুলে, লগতে মোৰ ইউনিফৰ্মযোৰো ধুলে কিন্তু দেই। ভাবিছিলোঁ অকণমান ৰেষ্ট ল'ম, কিন্তু নাই। এইয়া চাওক মই কি হৈ ওলাই গ'লোঁ। এনেই নাচনি, তাতে বহাগ মাহ, নানাচিলে জানো হ'ব। এপাক নাচিলোঁ দেই ময়ো। তাৰ পৰা আকৌ ওলালোঁ টাউনলৈ বুলি। ভণ্টি মোতকৈ অলপমান আগত গ'ল যদিও তাইক মই লগ পালোঁগৈ। তাৰপিছত তাই দুটামান বস্তু ল'লে তাইৰ নিজৰ ভাগৰ। তাৰপিছত আমি গ'লোঁ বিশাললৈ। তাৰপৰা আমাৰ মা আৰু ভণ্টিও গৈছিলে নহয়। তেওঁলোক কিন্তু আমাৰ লগত যোৱা নাছিলে। তথাপিও গৈ লগ পালোঁগৈ। এয়া আমি বিশালত সোমালোঁ। বিশালত সোমাই আমাৰ কি মিলিলে গম পায়নে? দুয়োজনীয়ে টি-চাৰ্ট একদম ছেম লৈছোঁ। তাইক কৈছোঁ ইমান ধুনীয়াকৈ চশমাকেইখন ওলমি আছে, আমি দুজনী বোলো ফটো এখন মাৰি লওঁ। তাৰপিছত তাই ট্ৰাই কৰি আছে, মই আগফালে তাইলৈ ৱেইট কৰি আছোঁ। তাৰপিছতে মই আহি ঘৰ পালোঁহি। এইটোৱে হৈছে আমাৰ ঘৰলৈ যোৱা ৰাস্তা। এনেকুৱা হেঁচা মাৰি ধৰে আমাৰ নাই ঘৰলৈ এইটো গাল ৰাস্তা যাব ছিগি পাৰি গাইছ। ছিগি যাব লাগিব এইটো ৰাস্তা। এতিয়া ফুৰিব আহিছোঁ বাহিৰৰ ফালে। এয়া পাইছা? হাই ৰাতিলৈ আকৌ এখন সংগীতৰ অনুষ্ঠান আছিল নহয়, য'ত উপস্থিত আছিল আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী চয়নিকা নেওগ, পংখীপ্ৰিয়া নেওগ আৰু লিপচা নেওগ। তিনিওগৰাকী মিলি আমি গান গালোঁ। প্ৰায় 15 বাৰমান ৰেকৰ্ড কৰাৰ পিছত যিকোনো এটা চিলেক্ট কৰি আমি আপলোড কৰিলোঁ, যিটো মোৰ ইনষ্টাগ্ৰামত অলৰেডি প'ষ্ট কৰা আছে। আপোনালোকে চাব সকলোৱে। শেষত সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। থেংক ইউ।